নমস্কাৰ, মই বিকাশ দাস। মই কেইটামান বিশেষ কথা লৈ পেলাই আজি ভিডিঅ'টো বনাইছোঁ। আশা কৰিম সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আচলতে বিশেষ কেইটামান কথাক লৈ পেলাই শোক প্ৰকাশ কৰিব বিচাৰিছোঁ। আচলতে বহুত কিবা কিবি শোক আছে মনত, আৰু সেই শোকখিনি প্ৰকাশ কৰিবলৈ মই ভিডিঅ'টো বনাইছোঁ। এতিয়া প্ৰথম কথা হ'ল, আমাৰ এই নিউজ চেনেলকেইটা অসমৰ, মই প্ৰত্যেকটা নিউজ চেনেলকে কোৱা নাই, কেইটামান নিউজ চেনেল, যদি আপোনালোকে নাম জানিব বিচাৰিছে, মই ৰাজহুৱাভাৱে নামকেইটা নকওঁ, আপোনালোকক মই ব্যক্তিগতভাৱে নিশ্চয় নামকেইটা ক'ম। কেইটামান নিউজ চেনেল আছে দেই আমাৰ অসমত, মই তেওঁলোকক ক'ব বিচাৰিছোঁ, মানে কি বুলি ক'ম, ভাষাই নাই। সেই নিউজ চেনেল খোলা মালিক কেইজনক মই ক'ব বিচাৰিছোঁ, তেওঁলোক হ'ল পগলা ফাটেকত থকা কোনোবা পগলা, তাতে পগলা ফাটেকত থৈছিলে তেওঁলোকক, কিবা সুবিধা পাই পেলাই ওলাই আহি পেলাই এটা ডাঙৰকৈ টকা পইচা আছিলে, নিউজ চেনেল এটা খুলি ল'লে, লৈ পেলাই এতিয়া নিউজ চেনেলৰ মালিক হৈ বহি আছে। আৰু তাত যিকেইজন কৰ্মচাৰী, যাক আমি সাংবাদিক বুলি কওঁ, নিউজ ৰিপৰ্টাৰ, তেওঁলোক আচলতে কি জানেনে, তেওঁলোক যদি কোনোবা গৰু চোৰ, কোনোবা গাহৰি চোৰ, তেনেকুৱা বিশেষ ডিগ্ৰীধাৰী ব্যক্তি তেওঁলোক, যাৰ বাবে তেওঁলোকে এই ধৰণৰ কামবিলাক কৰে। কি ধৰণৰ কাম কৰে আপোনালোকেতো গমেই পাইছে। ৰিচেণ্ট এইটো আমাৰ ভিতালী বাৰ কথাটো আপোনালোকে গম পাইছে। জীয়াই থকা মানুহ এগৰাকীক তেওঁলোকে মাৰি পেলালে, আৰু সেই নিউজটো গোটেই মানে কি অসমকে ধৰি অসমৰ বাহিৰতো বিয়পি গ'ল যে ভিতালী দাস মৰিলে তেওঁ, গম পাইছোঁ সেইটো, কিন্তু পিছত মৰিছে। তেওঁ জীয়াই থকা অৱস্থাতে তেওঁক মাৰি পেলোৱা হৈছিলে আমাৰ এই টিভি চেনেল কেইটামান সাংবাদিকে। আচলতে সাংবাদিকক কেইটামান বুলি ক'ব নালাগে, কেইজনমান বুলি ক'ব লাগে, কিন্তু এতিয়া উপায় নাই, কেইটামান বুলি ক'ব লগা হৈছে এই সাংবাদিকবোৰক। চাবচোন আপোনালোকে, অসমত এতিয়া এনেকুৱা হৈছে, TRPৰ বাবে কি নকৰে তেওঁলোকে, সেই সাংবাদিকবোৰে কি নকৰে TRPৰ বাবে। আপোনালোকৰ মনত আছে নহয়, এই যে ধুম পৰা সাধুটো, ক'ৰবাত হেনো ধুম এটা পৰিলে, কিন্তু একো নাজানে, ধুম ক'ত পৰিলে, কি ধুম একো নাজানে, তেওঁলোকে মাত্ৰ শুনিছে যে ক'ৰবাত ধুম এটা পৰিছে। আৰু সেই মুহূৰ্তত কোনোবা এটা অসমৰ নিউজ চেনেলে কি কৰিব, এনেকৈ ধৰণৰ ক'ব, এই আপোনালোকে চাই আছে আমাৰ অমুক নাম, কিবা এটা নাম কৈ দিয়ে, অমুক নামৰ নিউজ চেনেলটোত সেইটো বিশেষ এক্সক্লুচিভ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ, অমুকত এটা ধুম পৰিলে, আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে ধুমটো কিমান ডাঙৰ, কেনেকৈ পৰিলে, তাত কি হ'ল, এই সকলোবোৰ দৃশ্য আপোনালোকক দেখুৱাই থাকিম। আপোনালোক আমাৰ লগত থাকক, চাই থাকক। আৰু আমি এতিয়া গৈ আছোঁ এই ধুম পৰা বিশেষ জেগাটোলৈকে। ধুম পৰা জেগা কেতিয়া পাব সেইটো নিৰ্ধাৰিত নাই, হয়তো পাবও পাৰে বা নাপাবও পাৰে, কিন্তু তেওঁলোকে দিব এক্সক্লুচিভ দৃশ্য, এয়া চাওক। মানে এনেকুৱা ধৰণৰ কিছুমান নিউজ কৰি থাকে। আৰু সেই একেটা মুহূৰ্ততে কোনোবা এটা আকৌ টিভি মানে চেনেলত কি কৰে, সেয়া অতি দুখেৰে আপোনালোকক ক'ব ওলাইছোঁ, অমুক জেগাখনত সেটি ধুম পৰিছে, ধুমটোক লৈ মানুহৰ বহুত অশান্তি হৈছে, মানুহ বহুত ক্ষতিগ্ৰস্ত হৈছে। গতিকে ধুমটোনো কিয় পৰিলে, কেনেকৈ পৰিলে, সেইবোৰ আপোনালোকক দেখুৱাই যাওঁ, আপোনালোকে চাই থাকিব আমাৰ এক্সক্লুচিভ দৃশ্য। বাতৰি কিন্তু এটাই, ধুম পৰিছে। কাৰোবাৰ কাৰণে একদম মানে কি হ'ল, খুব ফূৰ্তিদায়ক কথা হৈ গ'ল, কাৰোবাৰ কাৰণে একো দুখৰ কথা হৈ গ'ল। কিন্তু ধুম ক'ত পৰিছে, কেনেকৈ পৰিছে, কি ধুম পৰিছে কোনো নাজানে, এইখিনিয়ে জানে ধুম এটা পৰিছে। এনেকুৱা ধৰণৰ হ'ল আজিকালিৰ সংবাদ মাধ্যম। চ' মই ৰাইজক অনুৰোধ জনাইছোঁ, এনেকুৱা ধৰণৰ সংবাদবিলাকক আপোনালোকে গুৰুত্ব নিদিব, ইগনোৰ কৰক, তেওঁলোকক ইগনোৰ কৰক। যে কিবা এটা নিউজত ক'লেই বুলি যে সত্য হ'ব, সঁচা হ'ব, তেনেকুৱা কোনো কথা নহয়। গতিকে আজিকালিৰ বিশেষকৈ নিউজ, খুব ফেক নিউজ বেছিকৈ চলা হৈছে। তেওঁলোকক TRP লাগে, TRPৰ বাদে একো নাইকিয়া। জিন্দা মানুহ মাৰি পেলায় এই নিউজ চেনেলে। গতিকে TRPৰ বাবে দৌৰি আছে, তো লেট দেম গো। আপোনালোকে চাব, প্ৰথমতে চাই ল'ব যে আচলতে কথাৰ কিমান সত্যতাৰ ওপৰতহে নিৰ্ভৰ কৰিহে আপোনালোকে আচলতে সেই নিউজবোৰ শ্বেয়াৰ কৰিব। এইটো প্ৰথম কথা। আৰু এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ, এই যে সাংবাদিকবোৰক আচলতে আজিকালি কিনো ক'ম আৰু,
আগতে সাংবাদিকে কিমান কষ্ট কৰিছিল আপোনালোকে চাবচোন কিবা এটা নিউজ পাবৰ কাৰণে ভাল নিউজ তাকো এইবিলাক এনেকুৱা নহয় গৰু চোৰ অমুকত গৰু চোৰ ধৰা পৰিলে অমুকৰ মাইকীক পলাই নিলে তেনেকুৱা নিউজ নহয় গাঁৱৰ ভিতৰত কোনোবা এজন ছাত্ৰই ভাল নাম কৰিছে ভাল পৰীক্ষাত উত্তীৰ্ণ হৈছে গাঁৱত কিবা এটা মানে বেলেগত নহয় কিবা এটা ভাল কাম কৰিছে তেনেকুৱা ধৰণৰ নিউজবোৰ চাইকেল লৈ গৈ 4-5 কিলোমিটাৰ দূৰলৈকে চাইকেল লৈ গৈ পেলাই সাংবাদিকে এই নিউজ সংগ্ৰহ কৰিছিলে আৰু সেই নিউজ ৰাইজৰ মাজত প্ৰচাৰ কৰিছিলে আৰু সেইকাৰণে সেই সাংবাদিকবোৰৰ লৈ পেলাই আমাৰ মনত এতিয়াও তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা আছে সদায় শ্ৰদ্ধা কৰিম তেওঁলোকক সেই সাংবাদিকসকলক কিন্তু আজিকালি এই ফকতীয়া সাংবাদিকবোৰক নহয় কি ক'ম গতিকে পইচাৰ কাৰণে চব নকৰিব জিন্দা মানুহক মাৰি নেপেলাব নেক্সট টাইম লাষ্ট ৱাৰ্ণিং এই টিভি চেনেলকেইটাক এইটো কথা গ'ল এতিয়া আহিছোঁ নেক্সট কথাটোলৈকে নেক্সট কথাটো হৈ গ'ল কৰোণা আপোনালোকে জানে সকলোৱে যে এতিয়া কৰোণা আহিছে মানে এবাৰ গ'ল আহিছিলে কৰোণা গ'ল আকৌ আহিছে কৰোণা গতিকে বহুতে কৈ আছে যে ইলেকশ্যনৰ সময়ত কৰোণা ক'ত আছিলে এতিয়া যে ইলেকশ্যন গ'ল আকৌ কৰোণা আহি গ'ল এনেকুৱা ধৰণৰ কিবা কিবি মন্তব্য দি আছে আৰু আমাৰ চৰকাৰ মহলৰ পৰাতো কৈ আছে যে মাস্কখন পিন্ধিবই লাগিব জৰুৰী মাস্ক পিন্ধিব লাগিব আৰু দূৰত্ব বজাই থাকিব লাগিব ইজনে সিজনৰ পৰা যিখিনি নিয়ম আপোনালোকে সকলোৱে গম পাইছে যে সেইখিনি কৰিব লাগিব তো এতিয়া কথাটো হ'ল যে মাস্কখন কিয় প্ৰয়োজন আমাৰ জানেনে আমি সকলোৱে জানো যে ৰাতি আন্ধাৰত আমি এটা টৰ্চ লৈ পেলাই গুচি যাওঁ মানে অকণমান পোহৰ হ'লে আমি যাব পাৰোঁ ভয়ানক জেগা হ'লে গুচি যাব পাৰোঁ কি যে টৰ্চটো আছে মানে সাহস এটা টৰ্চটোৱে মানুহজনক নবচায় ৰাতি আন্ধাৰত সাপ এডালে পৰিলে কিবা এটা পৰিলে সেই টৰ্চটোৱে একো কৰিব নোৱাৰে মাত্ৰ টৰ্চটো হ'লে এটা সাহস টৰ্চটোৰে আমি আন্ধাৰত গুচি যাব পাৰোঁ বহুত দূৰলৈকে যাব পাৰোঁ টৰ্চটো হাতত থাকিলে সেইটো হ'ল সাহস ঠিক তেনেদৰে বৰষুণ দিলে আমি ছাতিটো লওঁ কিন্তু ইমান ডাঙৰ কেতিয়াবা বৰষুণ দিয়ে নহয় সেই ছাতিটো একো পাত্তাই নাপায়গৈ কিন্তু তথাপিও এই ছাতিটো হ'ল আমাৰ ভৰসা ছাতিটো লৈ পেলাই আমি আগুৱাই যাব পাৰিম মানে এটা মনত ভৰসা থাকে যে ছাতিটো আছে হ'ব দে কিবাকৈ যাব পাৰিম এইটো হ'ল ভৰসাৰ কাৰণে আচলতে আমি ছাতিটো ব্যৱহাৰ কৰোঁ ঠিক তেনেদৰে মাস্কখন নিৰাপত্তা হয় মাস্কটো লাগেই আগতেও চাবচোন এই গাঁৱত মৰণা মৰাৰ সময়ত মানুহে মুখত এনেকৈ গামোচা মেৰাই লৈছিলে ধূলি নোসোমাবৰ কাৰণে ঠিক তেনেদৰে মাস্কখন আমাৰ প্ৰয়োজন এই সময়ত আচলতে ধূলি বালি সময় গতিকে মাস্কখন লাগেই কিন্তু মাস্কখন পিন্ধিলেই যে আমাৰ কৰোণা দূৰত পলাই যাব কৰোণা নহ'ব তেনেকুৱা কোনো কথা নাইকিয়া যেনেদৰে আমি টৰ্চটো সাহসৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰোঁ ছাতিটোক ভৰসাৰ প্ৰতীক হিচাপে বৰষুণত মানে আমি ব্যৱহাৰ কৰোঁ ঠিক তেনেদৰে সংৰক্ষণৰ প্ৰতীক হিচাপে আপোনালোকে মাস্কখন ব্যৱহাৰ কৰক মই এইটোৱে কৈছোঁ যে মাস্কখন ব্যৱহাৰ কৰক কিন্তু এইটো নহয় যে মাস্কখন পিন্ধিলে আপোনাৰ কৰোণা নহ'ব গতিকে সকলোবোৰ কথা ভাবি চিন্তি পেলাই কৰিব মোৰ মগজুৱে যিখিনি ঢুকি পাইছে মই সেইখিনি কথা আপোনালোকক কৈছোঁ তো ঠিক এইটো আছিলে দ্বিতীয় কথা আপোনালোকে মানে মই দ্বিতীয় কথাটো এইটোৱে ক'লোঁ যে মাস্কখন পিন্ধিব আৰু যিখিনি নিয়ম কানুন মানি চলিব লাগে কৰোণাৰ পৰা বাচিব লাগে সেইখিনি আপোনালোকে কৰিব নিজৰ সাৱধানতা নিজে অৱলম্বন কৰিব লাগিব যিহেতু আমাৰ হাতত কোনো তাত বাদে বিকল্প নাইকিয়া গতিকে আৰু এটা কথা এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ এই যে কৰোণা কিন্তু আমি নামাতিলে নাহে কৰোণা খুব সাংঘাতিক মানে এটিটিউড আছে কৰোণাক যদি আমি নামাতোঁ তেতিয়াহ'লে আপোনাৰ ওচৰলৈ কেতিয়াও নাহে মাতিব লাগিব আপুনি তাক আনিব লাগিব ঘৰলৈ তেতিয়াহে আহিব চ' কৰোণাক নামাতিব নানিব ঘৰলৈ লেট দিব যাব দিয়ক তাক জৰুৰীয়া বস্তুটোলৈকে যাব দিয়ক বুজিছে বহুত চিৰিয়াছ কথা ক'লোঁ অকণমান ধেমালি কথা এটা কৈ দিওঁ পটককৈ এই চাইনাখন কিন্তু খুব টেলেণ্টেড খুব বুদ্ধিয়ক হয় দেশ কিয় গম পালে নে এই চাইনাখনে এটা গ্ৰুপ খুলিলে আৰু গ্ৰুপটোৰ নাম দিলে কৰোণা এই গ্ৰুপটোত গোটেই পৃথিৱীৰ মানুহবিলাক এড কৰাই দি পেলাই চাইনা নিজে লিভ মাৰি দিলে বাকীবিলাক আমি ফচি আছোঁ চ' ব্ৰেইনটো চাইনাৰ দৰে হ'ব লাগে আমেৰিকাৰ দৰে হ'ব লাগে এইবিলাক TRPৰ কাৰণে যি টি কৰি থাকিব নালাগে মই কিন্তু ভিডিঅ'টো TRPৰ কাৰণে বনোৱা নাই আপোনালোক সচেতন কৰিবৰ কাৰণেহে বনাইছোঁ
আৰু এই নিউজ চেনেলকেইটাৰ ওপৰত বহুত খং উঠি আছে, সেইটো কাৰণেহে মই ভিডিঅ'টো বনাইছোঁ। আকৌ মই কৈছোঁ, নিউজ চেনেলকেইটাৰ সাংবাদিককেইটা আপোনালোক আচলতে অকণমান চিধা হওক, চব TRPৰ কাৰণে নকৰিব। কেতিয়াবা এনেকুৱা পাল্লাত পৰিব নহয়, পলাব লাগিব। এনেকুৱা মাইক্ৰফোন এটা থাকে নহয়, এইটো দলিয়াই পেলাই পলাব লাগিব। চ' বি কেয়াৰফুল। তো ৰাইজ, এনেহেন বিহুৰ বতৰত কৰোণা বুলি ঘৰ সোমাই থাকিব লগা হৈছে, নহয়নে? কিমান দুখৰ কথা। বিহু আচলতে মই দেখুৱাই আছোঁ বাৰু, ষ্টেজ আছিলে, প্ৰগ্ৰেম কেইটামান আছিলে, গান গাম বুলি ভাবিছিলোঁ। তাৰপিছত কি হ'ব আৰু, এই কৰোণা চব শেষ কৰি দিলে। আপোনালোকে চাওকচোন, এইটো মোৰ সৰুকৈ মিউজিক ষ্টুডিঅ'। ইয়াতে মই কামবিলাক কৰি থাকোঁ, কিবা কিবি গানৰ ৰিহাৰ্চেলো কৰিছিলোঁ ষ্টেজ শ্ব' কৰিম বুলি। দুৰ্ভাগ্যবশতঃ যা নহওক, মানে কি, যদি জীয়াই থাকোঁ, সকলো যদি সুৰক্ষিত হৈ থাকোঁ, তেতিয়াহ'লে বিহু আকৌ পাম। কিন্তু তথাপিও মনত অলপ দুখ লাগিছে, দুখটো লাগিবই, অসমীয়াৰ বিহু। পিছফালে দেখিছে এইখন গামোচা, ভাল পাওঁ কাৰণে গামোচা ৰাখি থৈছোঁ ৰুমতে। তো মই শেষত এটা কথা সকলোকে জনাব বিচাৰোঁ, আৰু মই লগতে এটা কথা কওঁ, এই আমাৰ অসম চৰকাৰলৈ আপোনালোকক আচলতে হাতযোৰ কৰি মই অনুৰোধ জনাইছোঁ, লকডাউন দিয়ক, লকডাউন আপোনালোকে দিয়ক, কিন্তু এটা কথা মনত ৰাখিব, লকডাউন দিয়া সময়ত যিখিনি ওপৰ ৰেংকৰ মানুহ, ওপৰ মহলাৰ মানুহ, তেওঁলোকৰ কাৰণে একো অসুবিধা নহয়, তেওঁলোকে মাহত দৰমহা পাব, চলি থাকিব। যিখিনি একেবাৰে নিম্ন শ্ৰেণীৰ মানুহ, তেওঁলোকৰ বিশেষ অসুবিধা নহয়, কিয়নো তেওঁলোকক সহায় কৰা মানুহ ওলাই যায় সেই সময়ত। কিন্তু চবতকৈ প্ৰব্লেম হয় মধ্যবিত্ত মানুহখিনিৰ, আমাৰ দৰে মানুহখিনিৰ বহুত প্ৰব্লেম হয় চলিবলৈ, বুজিছে? গতিকে অকণমান ভাবি চিন্তি যি কৰে। আৰু যিহেতু আপোনালোকক আমি ৰজা বনাইছোঁ, আপোনালোক ৰজা, আমি হ'লোঁ প্ৰজা, গতিকে প্ৰজাৰ ভালৰ কাৰণে চিন্তা কৰিব। সকলো প্ৰজাই যাতে সুখেৰে নোৱাৰিলেও দুখত নহয়, কেনেবাকৈ টুকটাককৈ হ'লেও চলি যাব পাৰে এই অভাৱৰ দিনত, সেইটো কথাৰ প্ৰতি আপোনালোকে অকণমান গুৰুত্ব দিব বুলি মই আশা কৰিছোঁ। আমাৰ অসম চৰকাৰ, মাননীয় মন্ত্ৰী মহোদয়সকল, আপোনালোকক আৰু এটা মই অনুৰোধ জনাওঁ, এই যে লকডাউন পটককৈ দি দিয়ে নহয়, তেতিয়া মানে আমাৰ এই ব্ৰইলাৰৰ ওপৰত কিয় ইমান কিবা প্ৰভাৱ পৰে, আপোনালোকে কওকচোন। ব্ৰইলাৰৰ ওপৰত কিয় প্ৰভাৱ পৰে? এতিয়া চাব দেই, আপোনালোকে এখন ব্ৰইলাৰ ফাৰ্ম খুলিবৰ কাৰণে নিবনুৱা কিছুমান যুৱকে বেংকৰ পৰা লোন লৈছে। বেংকেও নিদিয়ে একো লোন। আমাৰ ষ্টেট বেংক বা কিবা এনেকুৱা ধৰণৰ হাই-ফাই বেংকবিলাকে আমাৰ দৰে নিবনুৱাক লোন নিদিয়ে। লোন আমি লৈছোঁ, বা মই লৈছোঁ, বা মোৰ দৰে হাজাৰজনে লৈছে। এইবিলাক কিবা কিবি বন্ধন, অন্নপূৰ্ণা স্বত্ব, এইবিলাকৰ পৰা লোন লৈ পেলাই এখন ব্ৰইলাৰ ফাৰ্ম খুলিছে। 2 টকা ইনকাম কৰি নিজ স্বাধীনভাৱে জীয়াই থকাৰ সপোন দেখিছে তেওঁলোকে। কিন্তু এতিয়া এনেকুৱা এটা মুহূৰ্ত আহি গৈছে, যোৱাবাৰো তেনেকুৱা হৈছিলে, লকডাউন যেতিয়া আহিলে দিলে, ব্ৰইলাৰ যিখিনি পালকে ব্ৰইলাৰ পালন কৰি আছিলে, লালন পালন কৰি আছিলে, এটা ব্ৰইলাৰ বনাওঁতে, ৰেডি কৰোঁতে তাক প্ৰায় 1 কেজিৰ ব্ৰইলাৰ এটাক ৰেডি কৰোঁতে প্ৰায় 70 পৰা 80 টকা খৰচ হয়, মেডিচিন, ফিড, চিক্স সকলো মিলাই পেলাই। তো 60 টকা, 70 টকা, 80 টকা খৰচ কৰি পেলাই এজন ফাৰ্মাৰে এটা ব্ৰইলাৰ ৰেডি কৰি পেলাই যেতিয়া সেই বাৰ্ডটো, সেই 1 কেজিৰ বাৰ্ডটো 20 টকা 30 টকাত বিলাবলগীয়া হয়, বিকিবলগীয়া হয়, তেতিয়া কিমানখিনি লষ্ট হয় সেই ফাৰ্মাৰজনৰ, আপোনালোকে ভাবিবচোন এবাৰ। চ' চেম তেনেকুৱা চিটুৱেশ্যন আকৌ আহিছে। তো ব্ৰইলাৰত কি আছে মানে, যে ঘপকৈ কিবা এটা বন্ধ আহি গ'ল, ব্ৰইলাৰৰ ৰেট কমি গ'ল, গুটকাৰ দাম বাঢ়ি গ'ল, পাই কিয় হয় তেনেকুৱা? আপোনালোকে অকণমান চকু দিয়ক। আমাৰ দৰে বহুত নিবনুৱাই তেনেকুৱা ব্ৰইলাৰ ফাৰ্ম কৰি বা অন্যান্য কিবা কিবি এইবিলাক কাম কৰি পেলাই চলি আছে। তো এইবোৰৰ ক্ষেত্ৰত আপোনালোকে অকণমান চকু দিব বুলি আশা কৰিছোঁ মই। নহ'লে কি হ'ব গম পায়নে? ওলমিব লাগিব। কাৰণ 4 লাখ 5 লাখ টকা আমাৰ দৰে মানুহৰ কাৰণে বা নিবনুৱাবোৰৰ কাৰণে বহুত টকা।
আপোনালোকৰ কাৰণে একেবাৰে কম, 4 লাখ 5 লাখ টকা বহুত কম হয়তো হ'ব পাৰে, কিন্তু আমাৰ দৰে মানুহৰ বাবে বহুত টকা 4 লাখ 5 লাখ টকা। আৰু সেই 4 লাখ 5 লাখ টকা যেতিয়া মানে ডুবিব বা লষ্ট হৈ যাব ন, তেতিয়া জীয়াই থকাৰ সাহসেই নোহোৱা হৈ যায় মনৰ পৰা, বুজিছে। গতিকে আপোনালোকে সেই কথাবিলাকত অকণমান গুৰুত্ব দিব। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনাক মই সুধিব বিচাৰিছোঁ, আপুনি খুব একদম এইটো ফালি চিঞৰি কৈছিলে যে এইবিলাক কি আছিলে, গোটবিলাকৰ যে পইচা দিব নালাগে বুলি কৈছিলে, ঋণবিলাক ঘূৰাব নালাগে বুলি কৈছিলে। তাৰপিছত যে আপোনাৰ বন্ধন বেংকৰ যিজন MD, তেওঁ যে ক'লে যে হিমন্ত, কোন হিমন্তই পইচা দিব নালাগে বুলি কৈছে, তেওঁক আমি চিনি নাপাওঁ, আমাক পইচা, আমি ঋণ দিছোঁ, আমাক ঋণ উভতাই দিব লাগিব। তো সেই সময়ত আপোনাৰ এটা প্ৰতিক্ৰিয়া নাহিল কিয়? আপুনি এটা প্ৰেছ মিট মাতি পেলাই সেই কথাটোৰ উত্তৰ নিদিলে কিয়? মানে আপুনি ইলেকশ্যনৰ আগত কি মানুহক টুপি পিন্ধাইছিলে নেকি যে ঋণ ঘূৰাই দিব নালাগে হেন তেন? তো বি কেয়াৰফুল ছাৰ, আপোনাকো জনাইছোঁ, আপোনাকো কৈছোঁ, ৰাইজ যে নখ চুকাৰিলে নৈ বয়, হাজাৰজন ৰাইজে যেতিয়া নখ চুকাই দিব নৈ এখন বৈ যায়। চ' আপোনালোকে কথাবিলাক ভাবিব যে মানুহক ঘপকৈ কিবা এটা কৈ দিলোঁ, অসমীয়া মানুহ খুব আৱেগত জড়িত হৈ পেলাই আকৌ পিছত পাহৰি গ'ল, আপুনি আকৌ কিবা এটা কৈ দিলে, পাহৰি থাকিলে, তেনেকুৱা নহয় কিন্তু। যোনে ধাৰত থাকে সি বুজি পায় জীৱনটো কি। আমি এতিয়া তেনেকুৱা মানুহ, কাৰণ আমি বহুত টকা লৈ পেলাই, ঋণ লৈ পেলাই কিবা কিবি নিজে কৰিম বুলি চাকৰি আশা বাদ দিলোঁ, নিজে কিবা এটা কৰিম বুলি পেলাই এনেকুৱা ধৰণৰ সৰু সুৰা ব্যৱসায়বিলাক হাতত লৈছিলোঁ। কিন্তু এতিয়া লকডাউনে চব এফালৰ পৰা বৰবাদ কৰি গৈ আছে। চ'তৰ শেষত যেনেকৈ বৰদৈচিলাই ধুমুহা বতাহে গাঁৱৰ পৰিৱেশ অনিষ্ট কৰি পেলাই, গছ গছনি ভাগি, লকডাউনো তেনেকুৱা কৰিছে, এতিয়া মানে জুৰুলা কৰি আনিছে এফালৰ পৰা, বুজিছে। গতিকে কিছুমান ভুৱা মানুহক কি বুলি কয় এইটো, এনে আশা দি পেলাই আশাত বন্দী কৰে, যিটি নকৰিব। মহাশয়, আপুনিতো বহুত ডাঙৰ মানুহ, গতিকে আপোনাক অনুৰোধ কৰি কৈছোঁ যে মিছা প্ৰলোভন নিদিব, যিটো ক'ব সঁচাকৈ ক'ব। আপোনাক এনেও ভাল পাওঁ, বহুত ভাল পাওঁ, আমাৰ দৰে ডেকা ল'ৰাই বহুত ভাল পায় আপোনাক, কিন্তু সেই ভাল পোৱাটো সদায় ভাল পোৱাকৈ ৰাখিব, বেয়া পোৱালে ৰূপান্তৰিত হ'ব নিদিব। চ' বহুত বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো এনেও দীঘল হৈছে, 17 মিনিট হৈ গ'ল। মই শেষত ৰাইজলৈ এটি অনুৰোধ জনাইছোঁ যে আপোনালোকে এই কৰোণাৰ সময়ত নিজে সাৱধান হৈ থাকিব আৰু আনকো সাৱধানতা অৱলম্বন কৰাই ৰাখিব। আৰু এই TV চেনেলত চাই পেলাই যি টি নিউজবিলাক শ্বেয়াৰ নকৰিব, এইখিনি আপোনালোকৰ ওচৰত অনুৰোধ। আৰু যদি এই ভিডিঅ'টো চাই আপুনি কিবা উপকৃত হোৱা বুলি ভাবিছে, আৰু যদি ভাবিছে যে এই কথাখিনি আপোনাৰ বন্ধু বান্ধৱীলৈকেও প্ৰচাৰ তেওঁলোকৰ কাষলৈও যোৱাটো বিচাৰে, তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু কথাখিনি শুনি পেলাই বা মোৰ মনৰ ভাৱখিনি আপোনালোকক যিখিনি জনালোঁ, সেইখিনিত যদি আপুনি একমত হয়, তেতিয়াহ'লে কমেণ্ট নিশ্চয়কৈ কৰিব যদি একমত হয়। আৰু যদি দ্বিমত হয়, কিবা যদি মোৰ কথাখিনিত কিবা ভুল হৈছে, সেইটো আপুনি আঙুলিয়াই দিব পাৰে, একদম মই তাৰ ৰিপ্লাই দিম। আৰু যদি কোনোবাই মই মানে কেইটামান বিশেষ নিউজ চেনেলৰ কথা কৈছিলোঁ, সেই নিউজ চেনেলকেইটা যদি নাম জানিব বিচাৰে, মোক নিশ্চয়কৈ মেছেজ কৰিব, মই এই চেনেলকেইটাৰ নাম কৈ দিম। ৰাজহুৱাভাৱে নকওঁ, যিমান হ'লেও অলৰেডি ক'লোৱে যে আমি অসমীয়া খুব আৱেগিক, পটককৈ মানে কি সেইটো আৰু। গতিকে মই নামকেইটা ৰাজহুৱাভাৱে নকওঁ, মই নিশ্চয়কৈ ক'ম কোনোবাই যদি জানিব বিচাৰে। তো শেষত আকৌ এবাৰ সকলোকে সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু মই বিকাশ দাস এই মুহূৰ্তত বিদায় ল'ম। জয় আই অসম।